हेलो एभ्रिवान गुड इभिनिंग। एतिया सन्धिया हल आज काली पूजा সেই সকলোকে কালী পূজাৰ শুভেচ্ছা জনালো। হেপী দেৱালী। আৰু মই আমাৰ ঘৰত কালী পূজা কেনেদৰে পালন কৰোঁ আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। সেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তেতিয়াহ'লে আহক আমাৰ মন্দিৰলৈ মই কেনেদৰে কালী পূজাৰ আয়োজন কৰিছোঁ আপোনালোকেও চাওক। ফ্ৰেণ্ডছ, সন্ধিয়া চাকি জ্বলাবৰ বাবে এনেকৈ চালনীত চাকি লৈছোঁ আৰু এইখন থালতো এনেদৰে আছে। আৰু এতিয়া মই চাকিবিলাকত মিঠাতেলখিনি দি যাম আৰু মিঠাতেলবিলাক এনেদৰে দি দিলোঁ। মই এইখন থালতো এনেদৰে দি দিলোঁ আৰু সন্ধিয়া হ'লে মই চাকিবিলাক জ্বলাই দিম, আপোনালোকে চাই থাকিব। এয়া মই মন্দিৰত আছোঁ। মন্দিৰত এনেদৰে আসন পাতিছোঁ। এয়া ঘটৰ ওপৰত নাৰিকল দি দিছোঁ আৰু এনেদৰে চাউলৰ এনেদৰে বাতিত সজাই লৈছোঁ। দুনি বুলি কয় নামনি অসমত। এয়া কিতাপ দিছোঁ আৰু এখন সৰুকৈ শৰাই দিছোঁ আৰু এনেদৰে আসন পাতিছোঁ কালী মাৰ নামত। আৰু ঠিক থাপনাটো এনেদৰে কালী মাৰ ফটোৰ আগত এনেদৰে শৰাই আগবঢ়াইছোঁ। এয়া কলগছত মই চাকি জ্বলাব লৈছোঁ। কলগছ হ'ল শিৱৰ প্ৰতীক, শিৱ থাকে সেইবাবে কলগছত চাকি দিব লাগে আৰু ময়ো দিব ধৰিছোঁ। লক্ষী গছতো এনেদৰে চাকি দি দিছোঁ।
এয়া বেলগাছতো চাকি দিয়া হৈছে। এয়া বেলগাছডাল দেখাই দিলোঁ। আৰু এয়া আমাৰ কাষৰ ঘৰবিলাকতো এনেদৰে চাকি দিছে। এন্ধাৰৰ মাজত পোহৰ কেনেদৰে জিলিকিছে চাওকচোন, কি যে ভাল লাগিছে নহয়নে বাৰু? ভঁৰাল ঘৰতো এনেদৰে চাকি দিয়া গৈছে। এয়া মই ভঁৰাল ঘৰত আছোঁ। Happy Diwali! এয়া কলগছত এনেদৰে চাকি জ্বলাইছোঁ চাওকচোন। পোহৰৰ উৎসৱ দীপাৱলী। মই দীপাৱলী চাবৰ কাৰণে ওলাই আহিছোঁ আৰু আপোনালোককো দেখুৱাই যাম বুলি ভাবিছোঁ। আৰু সেয়া চাওকচোন, ঘৰবোৰ কি যে ধুনীয়া লাগিছে আজি। সঁচাই উজ্জ্বলিত হৈ উঠিছে নহয়নে বাৰু? এয়া ফটকা ফুটাই আছে চাওকচোন, কি যে ধুনীয়া লাগিছে ফুলজাৰিটো। থাপনাৰ শৰাইখন ভাঙি দিলোঁ আৰু এখন থাপনা অহাকালি ভাঙি দিব লাগিব। আজি ৰাতিটো এনেদৰে থৈ দিম, মা কালি আহি চোৱা বুলি এটা প্ৰবাদ আছে।
পূজাৰ দিনাখন ৰাতি অহা যোৱা কৰা দুৱাৰমুখত এগছ ডাঙৰ চাকি আৰু এনেদৰে ধূপ জ্বলাব লাগে। এটা প্ৰবাদ আছে যে মা কালীয়ে ৰাতি আহি ঘৰত প্ৰৱেশ কৰে আৰু চাই যায় বুলি আশীষ দিয়ে আৰু সেয়ে আমিও জ্বলালোঁ এগছ চাকি এনেদৰে মূল দুৱাৰমুখত। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকেও জ্বলাব বুলি আশা থাকিল। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু আপোনালোক যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই, শুভৰাত্ৰি।